নমস্কাৰ অসমীয়া বাতৰিলৈ আজি বুধবাৰে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে ভাল খবৰ। 1250 টকা লাভ কৰিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে। অৰুণোদয় আঁচনিৰ লগতে পেঞ্চনাৰসকলেও লাভ কৰিব পেঞ্চন। বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। এক্টিভ মুডত বিৰোধী দলপতি ৰাহুল গান্ধী। এক নতুন ৰূপত দেখা গৈছে বিৰোধী দলপতিগৰাকীক। অসমৰ বান কিংবা মণিপুৰৰ সংঘৰ্ষ সকলো সৰব ৰাহুল। দেশৰ বিভিন্ন প্ৰান্তৰ সমস্যা বুজ লৈছে ৰাহুল গান্ধীয়ে। মঙলবাৰে মণিপুৰৰ পৰা পোনে পোনে গৃহ সমষ্টিত ৰায় ৰেলীত উপস্থিত। সদনতো চৰকাৰৰ বিৰুদ্ধে সক্ৰিয় ৰূপ লৈছে ৰাহুল গান্ধীয়ে। চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা ৰাহুলৰ। বিজেপি দুৰ্গ কঁপাবলৈ গুজৰাটতো ভ্ৰমণ কৰিব ৰাহুলে। PM সূৰ্য ঘৰ বিনামূলীয়া আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই আঁচনিৰ অধীনত বিনামূলীয়াকৈ লাভ কৰিব বিদ্যুৎ। এই আঁচনিৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে সাহায্য দিব। মাত্ৰ 5,000 টকাতে আপুনি লাভ কৰিব 1 কিলোৱাটৰ ছলাৰ। ডাকঘৰত গৈ এই আঁচনিৰ বাবে আপুনি আবেদন কৰিব পাৰে। মহানগৰীত ভাড়াঘৰত পুনৰ ভয়ংকৰ ঘটনা। ভাড়াঘৰত উদ্ধাৰ দুলীয়াজানৰ যুৱতীৰ মৃতদেহ। গুৱাহাটীত সৌন্দৰ্য চৰ্চাৰ প্ৰশিক্ষণ লৈ আছিল যুৱতীগৰাকীয়ে। যুৱতীগৰাকীৰ নাম বনস্মিতা বৰগোহাঁই। ৰাজ্য কঁপোৱা ঢকুৱাখানাত সুনীল গগৈ কাণ্ড। সুনীল গগৈ সন্দৰ্ভত ডাঙৰ মন্তব্য। CID আৰু DIGৰ সংযুক্ত পৰামৰ্শৰে সুনীল গগৈ জীয়াই আছে বুলি ক'লে পত্নীক। কিন্তু বৰ্তমানেও বিচাৰি উলিয়াব পৰা নাই সুনীল গগৈক। যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ'ব পাৰে সুনীল গগৈৰ পত্নী।